কথা হৈছে কেৱল এটা লোক নিৰ্মাণ বিভাগেই নে বা বঙাইগাঁৱেই নে অকল তাতেই এনেধৰণৰ দুৰ্নীতি হৈছে নে আন বহু ঠাইত এনেধৰণৰ ঘটনা ঘটি আছে সেইখিনিহে ডাঙৰ কথা বা এই যি জ্যোতিষাই এই ঘটনাটো সংঘটিত কৰিলে কাণ্ড সংঘটিত কৰিলে এনেধৰণে আৰু বহুজনে যদি এনেধৰণৰ হাৰাশাস্তি পাই আছে ডেফিনেটলি পাই আছে আজি কথাটো একচুৱেলি মই বহুত বেছি পলিটিকেল কৰিব বিচৰা নাই যদিও পলিটিকেল হৈ যায় আমাৰ মহিলাসকলে আপুনি বা মই আমি বিভিন্ন কৰ্মক্ষেত্ৰত বিভিন্ন ডিপাৰ্টমেণ্টত মই সামাজিকভাৱে কথা এটা কৈছোঁ যে বহুত বেছি প্ৰেছাৰৰ সন্মুখীন হওঁ বিভিন্ন ধৰণৰ কথা গল্প গুজ্জব ওলাই থাকে যিবোৰ কিছুমানে সহ্য কৰিব পাৰে কিছুমানে টলাৰেট কৰে কিছুমানে নোৱাৰে যিসকলে নোৱাৰে তেওঁলোকে এনেকুৱা চূড়ান্ত পথ বাছি ল'ব লগা হয় যিটো হ'ব নালাগে একচুৱেলি কিন্তু কথাটো হ'ল আমি যেহেতু দেখিছো যে ইয়াত উদ্ধতন মহলৰ প্ৰেছাৰৰ কথা জড়িত আছে ইয়াত সুইসাইড নোট আছে ইয়াতে ডাইৰেক্টলি এই বস্তুবিলাক তৎক্ষণিকভাৱে ন্যায় তদন্ত হ'ব লাগে আৰু যিসকল মানুহ জড়িত আছে প্ৰত্যেকজনকে আৰক্ষীয়ে লগে লগে তেওঁলোকক সোধা পোছা কৰিব লাগে আৰু ইয়াৰে পৰিয়ালটোক ন্যায় দিবৰ কাৰণে যুৱতীগৰাকীৰ আত্মাই যাতে শান্তি পায় তাৰ কাৰণে আৰু ভৱিষ্যত দিনত যাতে এনেকুৱা কাম আকৌ ৰিপিট নকৰে উচ্চ পৰ্যায়ৰ বিষয়াসকলে যাতে তলৰ মানুহসকলক এনেকৈ হাৰাশাস্তি নকৰে এই কামবোৰত যাতে এটা ভাল অৱস্থিতি লয় তাৰ কাৰণে চৰকাৰে অতি ক্ষীপ্ৰতাৰে তদন্ত কৰিব লাগে আৰু ন্যায় দিব লাগে বুলি মই ভাবোঁ এই কথাবোৰত চাওঁতে আমি আৰু এটা কথা দেখোঁ যে আজি চাওক আপুনি ইন্দ্ৰাণী তহবিলদাৰ আজি বিজেপিৰ নেত্ৰীগৰাকী আমি সোঁৱৰাই দিব বিচাৰিছোঁ এই বিজেপিৰ যিগৰাকী নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে ছুইচাইড কৰিলে তেওঁৰ লগত জড়িত যিবোৰ ঘটনাৰ লগত যিসকল মানুহৰ নাম জড়িত হৈ আছে সেই মানুহসকল আজি কিন্তু মুকলি আকাশৰ তলত আছে গতিকে সাহস এইবিলাক মানুহেই দিয়ে আজি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালে আমি মহিলা হিচাপে কেৱল কংগ্ৰেছ বুলি নহয় আপুনি মই আমি প্ৰত্যেকগৰাকী মহিলা আমাৰ প্ৰত্যেকগৰাকী যুৱতী আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান কৰোঁ আপুনি যিদৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয় আপুনি যিদৰে দুৰ্নীতিৰ ওপৰত বাঘৰ দৰে জঁপিয়াই পৰিম বুলি কয় কেৱল কথা আৰু শ্লোগানত সীমাবদ্ধ নাথাকি তাৰ সঁচাকৈ বঢ়ি প্ৰকাশ হোৱাটো আমি বিচাৰোঁ আপুনি চাওক আজি জোনমণি ৰাভা মৃত্যু হ'ল জোনমণি ৰাভাক যিখন ট্ৰাকে খুন্দিয়ালে সেই ট্ৰাকখনৰ চেম্পল পোৱা গ'ল গাড়ী চালক পলাই গ'ল আকৌ ধৰি আনিলে কিন্তু সেই ঘটনাটোত কিমানখিনি ন্যায় হ'ল কিমানখিনি তদন্ত হ'ল তদন্তৰ নামত কিমানখিনি ইভেন বেকুবাওনা হৈ আছে আজি জোনমণি ৰাভাৰ মাতৃগৰাকীয়ে ন্যায় পালেনে জোনমণি ৰাভাই ন্যায় পালেনে সেই প্ৰশ্নটো আহিব যদি তেওঁলোকে ন্যায় পালেহেঁতেন হয়তো আজি এই কথাটো নহ'লহেঁতেন আজি নীলোৎপল আৰু অভিজিত আজি মই কেৱল মহিলাৰ কথা নকওঁ আজি নীলোৎপল আৰু অভিজিতক যেতিয়া মব লিঞ্চিং কৰা হৈছিলে সেই ঘটনাটোৱে আজি ইমান বছৰৰ পিছতো সম্পূৰ্ণ ন্যায়িক তদন্ত পালেনে তেওঁলোকৰ পিতৃ মাতৃয়ে ন্যায় পালেনে এই কথাটোৰ ওপৰত প্ৰশ্ন এতিয়াও আছে যদি এই কথাবিলাকত তেওঁলোকে সেই যে বাঘৰ দৰে জঁপিয়াই পৰিম বুলি কোৱা কথাষাৰ যদি সঁচা হ'লহেঁতেন সেই কথা আৰু কামৰ যদি এটা সংলগ্ন এটা থাকিলেহেঁতেন এটা যদি তালমিল থাকিলেহেঁতেন আজি হয়তো এইবিলাক ঘটনা নহ'লহেঁতেন অকল লোক নিৰ্মাণ বিভাগতে নহয় আজি আপুনি চৰকাৰৰ বিয়াগুম যিবোৰ ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টবিলাকত কিমান দুৰ্নীতি হৈ আছে আজি জল জীৱন মিছন হওক আজি APDCL হওক APDCLৰ এখন যিখন মিটিং বিদায়ী সভা তাত 27 লাখ টকা কেৱল পেণ্ডেলৰ নামত খৰচা কৰিছে এই যে বিয়াগুম বিভাগবিলাকত যে দুৰ্নীতি হৈ আছে সেয়া আমি কোনো নজনা নহয় সেয়া লাগিলে লোক নিৰ্মাণ বিভাগ হওক সেয়া লাগিলে জল জীৱন মিছন হওক সেয়া লাগিলে হেল্থ ছেক্টৰ হওক সেয়া লাগিলে এডুকেশ্যন ছেক্টৰ হওক আজি চাওক আমি এগৰাকী যুৱতীৰ আত্মহত্যাৰ কথা দেখিছোঁ কিন্তু আমি এইটোও লগতে অনুভৱ কৰিব পাৰোঁ আজি পলিটেকনিকৰ যিসকল ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীক চাকৰিৰ পৰা আঁতৰাই দিয়া হ'ল তেওঁলোকে যিদৰে আহি VIPৰ চচলত যিদৰে তেওঁলোকে প্ৰতিবাদ কৰিলে তেওঁলোকৰ মানসিক অৱস্থাটোৰ কথা কোনে ভাবিছে আজি আমি আত্মহত্যা কৰা যোশিতা দাসৰ ঘটনাটো আমি দেখিছোঁ কিন্তু এনেকুৱা কিমান ল'ৰা ছোৱালী আছে যাৰ ওপৰত এনেকুৱা ধৰণৰ প্ৰেছাৰ আছে যিসকলে চাকৰিৰ পৰা হঠাৎ অব্যাহতি পোৱাৰ কাৰণে তেওঁলোকে কি কৰিব কি নকৰিব হৈ পেলাই আজি কিমান দিন ধৰি পেলাই প্ৰেছাৰত থাকি পেলাই তেওঁলোকে প্ৰতিবাদ কৰি আছে আজি ASTC 700 কৰ্মচাৰী কি হ'ল যেতিয়া তেওঁলোকক চাকৰিৰ পৰা নিলম্বন কৰা হ'ল চাকৰিৰ পৰা আঁতৰাই দিয়া হ'ল সেই 700 কৰ্মচাৰীয়ে কেনেকৈ ঘৰ চলাইছে কেনেকৈ তেওঁলোকৰ পৰিয়াল চলিছে এই কথাবিলাক চাবলৈ কোন আছে আজি